কচোন কোনে খবৰ পায় মই আজি ভিক্ষা চিক্ষা নেদাও নিজে খাবা বনাই এই লগত কিবা আছে দি যা লকডাউনৰ কথা দাদা মই ভিক্ষা খুজিব অহা নাই তে কি উল্টা পাইছা মানে মই আপোনাৰ ভাগ্য পৰীক্ষা কৰিব আহিছো ভাগ্য পৰীক্ষা এলা বদিছো মই ভাগ্য চাগ্য পৰীক্ষা নকৰো এলা মই লটাৰী টিকেট কিনি মই পইচা ভৰবা নোৱাৰো য'ৰ পৰা আহিছা যাব পাৰে যা 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 দাদা ভুল বুজি আপুনি মই লটাৰী টিকেট বিচাৰিব অহা নাই তেতিয়াহ'লে মানে মই আপোনাৰ ভাগ্য পৰীক্ষাহে কৰিব আহিছো ভাগ্য পৰীক্ষা দেচোন কোৱা আগতে মোক কেনেকুৱা ভাগ্য পৰীক্ষা দাদা আপুনি টিকেটো কিনব নালাগে আৰু মোক পইচাও দিব নালাগে বুজি না যদি আপুনি মোক কেইটামান প্ৰশ্নৰ উত্তৰ দিব পাৰে তেতিয়াহ'লে আপুনি 50,000 টকা পাব 50,000 মই কতে মৰো দে পাপা আগৰ পৰা মোক কিয় কোৱা নাছিলা এ লকডাউনৰ সময়ত 50,000 টকা পালি মোৰ কিমান লাভ হ'ব মইহে জানো দেৰি কৰিব নালাগে বহাচোন আগতে বহিল নাই দিয়া আকৌ হেৰা একাপ গাখীৰ দিয়া চাহ বনাই আনাচোন আলহী এটা আহিছে চাহ পিছতো খাম নেকি নালাগে নালাগে চাহ একাপ খোৱা গাখীৰ দিয়া চাহ আছে ডেকা ল'ৰাৰ কথা গাখীৰ দিয়া চাহ নেকি অলপ দেৰিকে কৰিব অলপ দেৰিকে লৈ আহিবা আচ্ছা হেৰি মই এতিয়া আপোনাক প্ৰশ্ন সুধো সুধা প্ৰশ্ন আৰম্ভ কৰি দিয়া ভাগ্য পৰীক্ষা হ'ব এই ঠহাটোৰ ওপৰত এতিয়া আপুনি ক'ব লাগে এই কলা পলিথিনটোৰ ভিতৰত যদি ক'ব পাৰে এই ভিতৰে থকা কণী 10টা আপোনাৰ ক'বা পাৰিলি কণীকেইটা মোৰ কি থাকিব পাৰে হেৰিকা কি থাকিব পাৰে ভিতৰে কি আছে ক'ব পাৰিলে কণী 10টা আপোনাৰ মই ভাবি আছো বাবু মই নৰুম বেলেগ এটা সুধিব পাৰে বেলেগ এটা সুধ এইটোৰ উত্তৰ দিব এইটো পাৰিবা নাই মই ঠিক আছে মই আপোনাক বেলেগ এটা সুধি আছো বেলেগ এটা সুধো তেতিয়াহ'লে মই 2 নম্বৰ প্ৰশ্নটো সুধো 2 নম্বৰটো ষ্টাৰ্ট কৰি দিম এবাৰ উত্তৰ দিব এইবাৰ মই ফাইনেল দিম 50,000 কথা আছে 50,000 কথা আছে বাপ লাগব না আপোনাক 50,000 লাগব বাপৰে বাপ কিয় নালাগিব 50,000 টকা দেখক এই যে কলা পলিথিনটোৰ ভিতৰে কণী 10টা আছে এটা হাঁহৰ না মুৰ্গীৰ যদি ক'ব পাৰে ভিতৰে থকা মুৰ্গীৰ কণী 10টা আপোনাৰ কলা পলিথিনৰ ভিতৰত থকা কণীকেইটা হাঁহৰ না মুৰ্গীৰ ক'ব পাৰিলে মুৰ্গীৰ কণী মোৰ মুৰ্গীৰ কণী 10টা আপোনাৰ এতিয়া কওক কি হ'ব পাৰে মোৰ মই ভাবি আছো 1 মিনিট খাবক কলা পলিথিনটোৰ ভিতৰত কণীকেইটা কিহৰ হাঁহৰ না মুৰ্গীৰ ক'ব পাৰিলে মুৰ্গীৰ কণীকেইটা মোৰ কি হ'ব পাৰে কলা পলিথিনৰ ভিতৰত থকা মুৰ্গীৰ কণীকেইটা কিহৰ ক'ব পাৰিলে মুৰ্গীৰ কণীকেইটা মোৰ ভাবি আছো মই ইমান টান প্ৰশ্ন আনা ভাবি আছো ৰ মাথা কামে নকৰা হৈ গৈছি 50,000 কথা আছে কলা পলিথিনৰ ভিতৰত থকা কণীকেইটা কিহৰ মুৰ্গীৰ নে হাঁহৰ ক'ব পাৰিলে মুৰ্গীৰ কণীকেইটা মোৰ আপোনাৰ হ'ব কি হ'ব পাৰে কি হ'ব পাৰে বাবু বেলেগ এটা সুধ নৰো এইটো মোৰ অকাদৰ বাহিৰত হয় নেকি এইটো কিন্তু লাষ্ট প্ৰশ্ন সুধি আপোনাক লাষ্ট এটা সুধি দি এইবাৰ পাৰিমে মই পাৰিবতো এইবাৰ পাৰিমে গেৰাণ্টি আছে 50,000 টো কিন্তু দিম আপোনাক 50,000 লাগব মোক তে ক'ব লাগে এই কলা পলিথিনটোৰ ভিতৰে মুৰ্গীৰ কণী 10টা দি আছে বেতাল হাঁহৰ মুৰ্গীটি বেছি না তেল চুৰা হাঁহৰ মুৰ্গীটি বেছি যদি ক'ব পাৰে বেতাল হাঁহৰ মুৰ্গীটি পাৰা কণী 10টা আপোনাৰ আৰু একবাৰ সুধাচোন আৰু একবাৰ সুধা প্ৰশ্নটো আৰু একবাৰ কওক এই কলা পলিথিনটোৰ ভিতৰে কণী 10টা দি আছে মানে মুৰ্গীৰ কণী 10টা বেতাল হাঁহৰ মুৰ্গীটি পাইছি না তেল চুৰা হাঁহৰ মুৰ্গীটি পাইছি যদি ক'ব পাৰে তেতিয়াহ'লে ভিতৰে থকা কণী 10টা মানে বেতাল হাঁহৰ মুৰ্গীটি পাৰা কণী 10টা আপোনাৰ অলপমান ৰখা অলপমান টাইম লাগিব ভাবিবা লাগিব তো মই আছো বেতাল হাঁহৰ মুৰ্গী দি পাইছি না তেল চুৰা মুৰ্গী পাইছি ক'ব পাৰিলে বেতাল হাঁহৰ মুৰ্গী পাৰা কণী 10টা মোৰ লগতে 50,000 নামৰ সময় ৰখা এইবাৰ পাৰিম মই অলপ ভাবিবা লাগিব গভীৰভাৱে ভাবিবা লাগিব
বেতাল আর মুরগি বেচছি না তেল চুৰাৰ মুরগি বেচছি কবা পারলি বেতাল আর কণীটো মানে বেতাল আর মুরগি পাৰা কণীটো মোৰ নামাৰ মাৰে হে যদি মাথাটো দে পাৰিম এবাৰ 50,000 হে হে নাহে কি বাবা ৰে ও কি আনে লাগিছে পাৰিম মই এবাৰ অলপ টাইম লাগিব তো মোক ইমান গভীৰ প্ৰশ্ন কণী কাজ চৰি পাৰিবা পাৰে বেতাল আর পাচ্ছি না তেল চুরা পাচ্ছি কবা বললি বেতাল আর মুরগিটি পারা কোন রাস্তা আপনার আমার সময় ৰখা ইমান টান বাপ্পা ইমান সময় দেন হইয়া অলপ সময় আৰু 1 মিনিট কাৰ কণী পাৰিবা পাৰে কাৰ মুৰ্গী পাৰিবা পাৰে কণী বেতাল আর পাচ্ছি না তেল চুৰা পাচ্ছি এ বাবু বেলেগ এটা সুধা এইটো পাৰিবা নাই নরে নাই পাৰিবা নাই ইমান টান আগৰ কিটাতে টান আপনার 50,000 পানিত পড়ি যাও 50,000 লাগবো লকডাউনৰ কথা মোৰ 50,000 কে যাবা দিমে না আপনার আর প্ৰশ্ন উঠা নাই চাহ বনাবা গেছে চাহ কাপ খাই যাবা লাগিব চাহ মই নাখাও নাই খাবা লাগিব স্পেশাল চাহ গাখীৰ দিয়া চাহ এটা সুধা আচ্ছা দামৰি থাকা না দামৰি নগৰ দাম সব আছে আছে আচ্ছা তেনেহলে মই পিছত আহিম দাও নাই প্ৰশ্ন সুধা এটা চান্স লাগিব তোমাক মই আপোনাক কেইটা দিম বুলি কৈছিলো আকৌ নাই এটা চান্স দিয়া মোক নাই তিনটা দিম বুলি কৈছিলো নাই চাহ খাই যাবা আৰু ৰাতি থাকিব মোৰ তাত ৰাতি থাকিম থাকিব পাৰিবা আপুনি বৰ ভাল মানুহ মই বিৰাট ভাল প্ৰথমতে আপুনি মোক খেদে নাই আপুনি ৰাতি একবাৰ দিছে থাকা বেয়া নাপদ মই পিছত আপোনাক আৰু ভাল অফাৰ লৈ আহিম নাই তই চাহ খাই যাব লাগিব বাবু মই বেয়া পাম ৰবা সেইটো হয় নালকে চাহ কাপ লৈ আহা বাবু মোৰ 50,000 তো বাবা দি যোৱা বাবু বাবু চাহ খাই যোৱাহি 50,000 তো মোৰ পানীত পৰি গা চাহ থৈ গেছি বাইপেৰে সাইন্সি 50,000 তো পানীত পৰি গা